বিশ্ব ৰেকৰ্ড গঢ়িব খোজা এজন যুৱ চিত্ৰশিল্পীৰ কথাৰে আপোনালোকে প্ৰত্যক্ষ কৰা জাপি শৰাইসমূহ সাধাৰণতে বাঁহ আদিৰে প্ৰস্তুত কৰা জাপি শৰাই নহয়। আজি আমি A to Z মৰাণৰ জৰিয়তে দেখুৱাৰ চেষ্টা কৰিছো এজন যুৱ চিত্ৰশিল্পীৰ প্ৰতিভা। ডিব্ৰুগড় জিলাৰ জকাই কলিয়নিৰ মৌচম সোণোৱাল নামৰ যুৱ চিত্ৰশিল্পীজনৰ আছে অনন্য প্ৰতিভা। নিজৰ প্ৰতিভাক মূল চালিকা শক্তি হিচাপে লৈ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত জোনাক আৰ্ট একাডেমীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে মৌচম সোণোৱাল নামৰ চিত্ৰশিল্পীজনে। এইজন যুৱ চিত্ৰশিল্পীয়ে সদায় এক নতুনত্বৰ চেষ্টা কৰি আহিছে। নিজা আৰ্ট একাডেমীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ সহযোগত থাৰ্মোকোল তথা মাছৰ কাৰ্টুনেৰে 1 লাখ জাপি শৰাই প্ৰস্তুত কৰি বিশ্ব ৰেকৰ্ড গঢ়াৰ চেষ্টা অব্যাহত ৰাখিছে। এইগৰাকী যুৱ প্ৰতিভাধৰ চিত্ৰশিল্পীলৈ A to Z মৰাণৰ তৰফৰ পৰা থাকিল অলেখ অযুত শুভেচ্ছা, শুভকামনা আৰু ভৱিষ্যত উত্তৰোত্তৰ কামনা। এইগৰাকী চিত্ৰশিল্পীৰ সৈতে আমি কথা পাতিম। আমি আপোনালোকৰ জ্ঞাতাৰ্থে কৈ থওঁ A to Z মৰাণৰ সামান্য প্ৰয়াস প্ৰতিভা অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তে আপোনাৰ সন্তানৰ প্ৰতিভাক প্ৰচাৰ কৰিব পাৰে। তাৰ বাবে যোগাযোগ কৰক 9435895689 নম্বৰত। প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এটা ভিতৰুৱা অঞ্চললৈ অহাৰ বাবে। আৰু মোৰ দৃষ্টিত মাছৰ কাৰ্টনৰ পেলনীয়া বস্তু আগতে প্ৰায় মাছৰ ব্যৱসায়ীসকলে কেৱল পেলাই থৈছিলে। মই ভাবিলোঁ চিন্তা চৰ্চা কৰি ইয়াৰ ওপৰত মাছৰ কাৰ্টনৰ পৰা জাপি আৰু শৰাই হ'ব পাৰে নেকি। সকলো চিন্তা চৰ্চা কৰি মই 3 দিন নিজে ঘৰতে কৰিলোঁ, বনাবলৈ প্ৰস্তুতি কৰিলোঁ। তাৰপিছত মই ভাবিলোঁ এই বস্তুটোকে মই ৰাইজৰ মাজলৈ থেকে আৰু ষ্টুডেণ্টক লগত লৈ যদি কামটো কৰোঁ আৰু লগতে আমি বিশ্ব দৰবাৰত যদি লৈ যাব পাৰোঁ, আমাৰ কাৰণে এটা অসমৰ এটা সংস্কৃতি, এটা কলা সংস্কৃতিৰ লগত জড়িত হৈ থাকে। আমাৰ কাৰণে এটা ডাঙৰ এটা
এটা গৌৰৱৰ বিষয় আৰু আমি নাজানো কিমান পাৰোঁ আমি সামৰ্থ্য অনুযায়ী আমি যিমানখিনি পাৰোঁ চেষ্টাটো চলাই আছোঁ আমি প্ৰায় 1 লাখ আমি প্ৰস্তুতি চলাইছোঁ যদিও আমাৰ মাছৰ কাৰ্টনৰ অভাৱৰ কাৰণে আমি থমকি ৰ'বলগীয়া হৈছে এতিয়া আমি যদি ক'ৰবাত মাছৰ ব্যৱসায়ীসকলে ক'ৰবাত 20টা ক'ৰবাত 100টা যদি কাৰ্টন দিয়ে আমি 3 দিনত খতমেই কৰি পাওঁ তথাপি আমি এসপ্তাহ পিছত ৰৈ থাকিবলগীয়া হয় তথাপি আমি নিজৰ সামৰ্থ্য অনুযায়ী যিমানখিনি পাৰিছোঁ ৰাইজৰ মাজত আমি অতি সোনকালে আমি 2-3 মাহৰ ভিতৰত আমি প্ৰদৰ্শন আমি কৰিম বুলি ভাবিছোঁ আমি 6টাকৈ ৰেকৰ্ড যদি আমি অসমৰ আৰু ইণ্ডিয়াৰ আৰু এছিয়া বুক আৰু ৱৰ্ল্ড ৰেকৰ্ডৰ যদি আমি যদি ওপৰত যদি কঢ়িয়াই আনিব পাৰোঁ আমাৰ কাৰণে এটা অসমৰ গৌৰৱৰ বিষয় আৰু যিটো বস্তু আমি সকলোৱে চিনি পায় জাপি এটা ফুলাম জাপি যিটো মাছৰ কাৰ্টনৰ মাজত এটা ফুলাম জাপি সেই বস্তু আমি বিশ্বৰ দৰবাৰত আমি লগতে এটা পৰিচয় দিব বিচাৰিছোঁ কিমান সংখ্যক জাপি আপুনি আজি পৰ্যন্ত আপুনি নিৰ্মাণ কৰি উলিয়াইছে প্ৰস্তুত কৰি উলিয়াইছে এতিয়ালৈকে জাপি প্ৰায় আপোনাৰ 5,000 সংখ্যক অৱস্থা 5,000 হোৱাগৈ নাই আৰু 5,000 সংখ্যক অৱস্থা হৈছে মাছৰ কাৰ্টনৰ অকণ অভাৱৰ কাৰণে থমকি ৰ'বলগীয়া আছে আৰু বাহিৰৰ ছাইডত আমাৰ যিখিনি বনাই আছে সেইখিনি কাউণ্টিং কৰাই নাই মোৰ ইয়াত নিজৰ ঠাইতে আপোনাৰ 5,000 হোৱাগৈ নাই হ'বহে আৰু 2-300মান লাগে বাহিৰৰ ছাইডটোত খামটিঘাট আৰু চহীগটা ঔফুলীয়া নেমুপথাৰ ডিব্ৰুগড় আৰু ঔফুলীয়া তাৰপিছত জকাই উলুম গাঁৱৰ আমি জকাই কলিয়নী গাঁৱত আমি বস্তুটো বনাই আছোঁ আমি হয় কিমান অঞ্চলত আপুনি অঞ্চলৰ ছাত্ৰ ছাত্ৰী আপোনাৰ লগত এই কামত নিয়োজিত হৈ আছে বা আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে নেকি যিসকলে কাম কৰি আছে যে আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে কৰিছে নেকি মোৰ নিজৰ ছাত্ৰ ছাত্ৰীয়ে কৰিছে তাৰ মাজতো আমি ছাত্ৰ ছাত্ৰীক নিৰ্বাচন কৰিবলগীয়া হৈছে কাৰণ তেওঁলোকে পাৰিব নে নোৱাৰে বস্তুটো আজি মই তেওঁলোকক শিকাই থোৱাৰ পিছত পাৰিব নে নাই তাক আৰু চালি জাৰি চাবলগীয়া আছে কাৰণ আগন্তুক দিনৰ যিটো অনুষ্ঠান আটাইতকৈ এইটো ডাঙৰ এটা অনুষ্ঠান তাত যাতে কোনো বাধা বিঘিনি যাতে নহয়